নমস্কাৰ ফ্ৰেণ্ড যেটো এপিডিএছএলৰ এক্সামৰ কেছ লাগিছিল তাত তিনিটা পক্ষই কেছ কৰিছিল তাৰ ভিতৰত দুটা পক্ষৰ যেটো কেছ আছিল এটো মহামান্য উচ্চ ন্যায়ালয় ডিসমিস কৰিছে যুক্তি তৰ্কত ফ্ৰেণ্ড মই ইনফৰমেশনটো পাইছোৱে দিছো মই গুটেই যেটো কপি কেটা আছে সেই কিটা নিদিলো কাৰণ ভিডিওটো বহুত দীঘলীয়া হৈ যাব দিলে বহুত দীঘলীয়া কৰি আছে হেইবে ফ্ৰেণ্ড ইয়াত মই ইনফৰমেশন এটা দিবলৈ ভিডিওটো বনালো যে মানে কালি সাগে কেছটো যদি ডিসমিস হয় কিবাটা মীমাংসা হয় ভাল খবৰ অতি সোনকালে পোৱা যাব কেতিয়া এপিডিসিএলৰ ৰিজাল্ট দিব মই কালি ইনফৰমেশন খিনি দিম কাৰণ আগত যেটো দুটা কেছ মানে ডিসমিস হল তাত আপোনাৰ অসমীয়া প্ৰতিদিনও দিছিল নতুনকৈ এক্সাম পাতিবৰ বাবে দিছিল আৰু আপোনাৰ যেটো নলবাৰীত নেকি পেপাৰও দিছিল কোনো তাত যেটো লৰা কেইটা ধৰিছে আপোনাৰ শিক্ষকটো ইতিমধ্যে জেলত দিছিলে হেগেইটা মানে যে তিনটা পক্ষ লাষ্ট পক্ষ এটো কেইটামান লৰাই কৰিছে ইয়াৰ ওপৰত কেছ এটো কালি জাজমেন্ট আহিব কিবা হিয়াৰিং আছে কালি যেটো আহে মই হেতু জনাই দিম গম ইনফৰমেশন পালে ফ্ৰেণ্ড মোৰ চেনেলটো নতুন ফ্ৰেণ্ডখিনি সাবস্ক্ৰাইব কৰিব মই যেহেতুকে ইয়াত নতুন ভিডিও দি থাকো চাকৰি সম্পৰ্কীয় নতুন ইনফৰমেশন দি থাকো কি চাকৰি এল কি চাকৰি নতুনকৈ ওলালে কি চাকৰি এডমিট কেতিয়া দিব কি সকলোবোৰ আপডেট পাব ইয়াত কালি কি হয় হিয়াৰিংত মইটো কালি গম পাব মই ঠিক আছে কালি আপডেট দিম লাইক কৰি দিও ভিডিওটো সকলো ফ্ৰেণ্ডে